হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। 2021 বৰ্ষৰ DY বিহুৰাণীৰ খিতাপ কোনে অৰ্জন কৰিলে বাৰু? কাৰ হিৰত পিন্ধোৱা হ'ল 2021 বৰ্ষৰ DY বিহুৰাণীৰ মুকুট? বন্ধুসকল, আহকচোন চাওঁ DY বিহুৰাণী ছিজন 12ৰ বিজয়ীগৰাকীনো কোন হয়। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। Winner হ'ল নিজুমা কাকতি। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিজুমালৈ আৰু প্ৰত্যেকগৰাকী প্ৰতিযোগীলৈ বহুত বহুত অভিনন্দন থাকিল। আৰু যিহেতু আমি বিচাৰি পালোঁ আমাৰ এই বৰ্ষৰ DY বিহুৰাণীগৰাকী, মই প্ৰথমে আমাৰ যোৱা বৰ্ষৰ DY বিহুৰাণী নিমিষাক অনুৰোধ জনাইছোঁ আমাৰ এই বৰ্ষৰ DY বিহুৰাণীগৰাকীক মুকুট পিন্ধাব আমাৰ যোৱা বৰ্ষৰ DY বিহুৰাণীগৰাকী, অৰ্থাৎ নিমিষাই নিজুমাক পিন্ধাব এই মুকুটটি। দীপানিতা বাক অনুৰোধ জনাইছোঁ স্লেজখন আগবঢ়াই দিবলৈ, আমাৰ পিন্ধাই দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ বিচাৰকসকলক অনুৰোধ জনাইছোঁ অকণমান একেলগে আগবাঢ়ি আহি চাৰ্টিফিকেটখন আগবঢ়াই দিবলৈ। আমাৰ এই বৰ্ষৰ পতঞ্জলি DY বিহুৰাণী ছিজন 12ৰ বিজয়ী নিজুমা কাকতিক এইযোৰ সুন্দৰ কাপোৰ আগবঢ়াইছে তেখেতলৈ আমাৰ এই বৰ্ষৰ ৱাৰ্ড্ৰব গাৰ্ডছি নিহাৰিকা চিল্ক ফেক্টৰী তৰফৰ পৰা। আৰু বৰষাদক অনুৰোধ জনাইছোঁ এই উপহাৰটি দিবলৈ। সীতাবাক অনুৰোধ জনাইছোঁ আমাৰ নাচনীগৰাকীক এখনি গামোচা আগবঢ়াবলৈ। এয়া হয়তো প্ৰথমবাৰ, কাৰণ সাধাৰণতে বিচাৰকসকলে কেতিয়াও প্ৰতিযোগীক এনেকৈ গামোচা পিন্ধোৱা নাই, কিন্তু এইখন মঞ্চতে অকণমান মৰম যাচিছে গামোচাখন দি। আৰু এইবাৰ গায়ত্ৰী বাক অনুৰোধ জনাইছোঁ মেমন্ত্ৰীটো আগবঢ়াবলৈ। বহুত মৰম থাকিল আমাৰ বিজয়ীলে। আৰু দীপানিতা বাই আগবঢ়াইছে গাড়ীৰ চাবি আমাৰ পতঞ্জলি DY বিহুৰাণী ছিজন 12ৰ বিজয়ীগৰাকী নিজুমা কাকতিলৈ আগবঢ়াইছে এই গাড়ীৰ চাবি। বহুতো ঘাট প্ৰতিঘাতৰ মাজত আমি এইবাৰ DY বিহুৰাণী চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। আমি বিচাৰি পালোঁ আমাৰ DY বিহুৰাণীগৰাকী, কিন্তু আমাৰ মঞ্চত উপস্থিত থকা বাকী 5গৰাকী নাচনীও কিন্তু আমাৰ বহুত মৰমৰ। আমাৰ এই নাচনীসকলক অকণ মৰম যাচিব বিচাৰিছোঁ, গামোচা আৰু চাৰ্টিফিকেট আগবঢ়াবলৈ বিচাৰিছোঁ। আজি যে আমি বিদায় ল'ব বিচাৰিছোঁ, মইতো কথা কৈ আছোঁ, আপোনালোকৰ দুআষাৰ শুনিব মন যোৱা নাইনে আমাৰ বিজয়ীৰ মুখেৰে? ইমানখিনিলৈ আহিম বুলি হয়তো আত্মবিশ্বাস এটা আছিলে, যিহেতু প্ৰত্যেকগৰাকী বিহুৱতীয়ে বিচাৰে যে এনেকুৱা এখন মঞ্চত আহোঁ আৰু আমাৰ প্ৰতিভাসমূহ দেখাওঁ।
আৰু সেইবাবে মই সকলোকে মোক যিসকলে প্ৰেৰণা দিলে তথা আমাৰ বিচাৰক মণ্ডলী আৰু ঢুলীয়া দাদাসকল সকলোকে আৰু মোৰ পৰিয়ালবৰ্গ বন্ধু বান্ধৱী সকলোকে এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সকলোকে আপোনাৰ ধন্যবাদ জনাইছোঁ। বহুতখিনি কথা পাতিলোঁ এই এবছৰে আপোনালোকৰ লগত আমি বহুত কথা পাতিলোঁ, বহুত ধেমালি কৰিলোঁ, কোনোবাই কান্দিলে কোনোবাই হাঁহিলে, কিন্তু শেষত যেতিয়া আমি বিদায় লওঁ ক'ৰবাত দুখ থাকে ক'ৰবাত আনন্দ থাকে, কাৰণ আমি বিহুৱানীগৰাকী বিচাৰি পাওঁ, কিন্তু বিদায় যে ল'ব লাগে সেইবাবেহে আমাৰ দুখ থাকে, কিন্তু আনন্দ দুগুণে বাঢ়ি যায় কাৰণ আমি আৰু এবছৰ সম্পূৰ্ণ হয় আমাৰ, আৰু তাৰ পাছত আমি ভৰি দিওঁ আন এবছৰত, নহয়নে? গতিকে সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ, সকলো ভালে থাকক, ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছোঁ এই কৰোণা মহামাৰীৰ পৰা সকলো মুক্ত হৈ যাওক। আপোনালোকে যিখিনি নিয়ম আছে সেইখিনি নিয়ম পালন কৰিব আৰু অহা বছৰ লগ পাম বুলি আজিলৈ বিদায় মাগিছোঁ। প্ৰতিশ্ৰুতি দিলোঁ অহা